মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে লৈ আহিছোঁ সপ্তমমান শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি। বহুতেই কৈছে যে ছাৰ অসমীয়া পাঠ্যপুথিৰ বিষয়ে দিব লাগে ইকন সমলৰ। মই সেইকাৰণে তোমালোকৰ কাৰণে ঘৰত আহি এইখিনি দিবলৈ ওলাইছোঁ। চোৱা, এতিয়া তোমালোকে টকাখিনি পঢ়ি লোৱা, কিবা লিখা আছে এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। মই ডাইৰেক্ট কাৰ্যসূচীত আহোঁ। 1 নম্বৰত চোৱা, ডাইৰেক্টলি আহা। মনোযোগ দিবা। আগতে বুজি লোৱা কি কৈছে। কিতাপত থকা শব্দ সম্ভাৰ বা অভিধানৰ সহায়ত তলত দিয়া শব্দবোৰৰ অৰ্থ লিখা। তোমালোকৰ কিতাপত থকা অভিধান আছে, তোমালোকে চাবা অসমীয়া কিতাপৰ লাষ্ট পেজত, একদম লাষ্ট পেজত তোমালোকৰ আখৰে আখৰে শব্দ মিলাই মিলাই তোমালোকৰ কি আছে জানা, অভিধানবিলাক আছে। মানে একেটা শব্দৰে 2-3টাকৈ অৰ্থ দিয়া আছে। তোমালোকে নিজেও লিখিব পাৰা, মই লিখি দিছোঁ, তোমালোকে লিখি লোৱা। বয়োজ্যেষ্ঠ 1 নম্বৰ শব্দ। ইয়াৰ অৰ্থ কি লিখিবা? বয়সীয়াল। এইটো ইয়াত ভুল লিখিছে, তোমালোকে শুদ্ধকৈ লিখিবা। বয়সীয়াল। ইয়াত দন্ত হ'ব, ইয়াত এইটো ভুল লিখিছে। মই দেখাই দি আছোঁ তোমালোকে ডাইৰেক্ট। প্ৰাপ্ত বয়স্ক অৰ্থাৎ সাবালক। নিৰক্ষৰ মানে লিখা পঢ়া নজনা। অপেক্ষা মানে পলম কৰা। প্ৰতিবন্ধক মানে বাধা। সচ্ছল মানে সুচল অৱস্থা। গম পাইছা? মানে তোমাৰ কি কৈছে? সচ্ছল মানে অৱস্থাটো একেবাৰে সুচল, চহদ। ইয়াত চহদ মানে চাৰিসীমা। সতৰ্ক মানে সাৱধান হোৱা। অৰ্থাৎ সতৰ্ক অৰ্থাৎ তোমালোকে নিজে বুজি পোৱা যে সতৰ্ক মানে সাৱধান হোৱা বুজায়। অক্ষমতা অৰ্থাৎ অপৰাগ। দৃঢ় মানে লৰচৰ নকৰা। ক্লান্তি মানে ভাগৰ পৰা বা ভাগৰ। স্পৰ্শ মানে পৰশ হাতেৰে চোৱা কাৰ্য। গম পাইছা? এতিয়া আহা, তোমালোকে ইয়াত প্ৰাপ্তবয়স্কটো হৈ গ'ল। চোৱা এতিয়া, অনুপ্ৰেৰণা অৰ্থাৎ উৎসাহ। ধাৰাবাহিক মানে কি হ'ল? একেৰাহে। ইয়াত বাৰে বাৰে দিছে, এইটো তোমালোকে এইটো চোৱা। ধাৰাবাহিক মানে এইটো কাটি দি, এইটো কাটি দি, এইটো কাটি দি একেৰাহে লিখিবা। একেৰাহে। গম পাইছা? এইটো ধাৰাবাহিকটো কাটি দি লিখিবা একেৰাহে। অতিক্ৰম মানে পাৰ হৈ যোৱা কাৰ্য। উদ্গ্ৰীৱ মানে ব্যগ্ৰ। উদ্বিগ্ন মানে চিন্তিত। বাৰম্বাৰ মানে বাৰে বাৰে। ধিক্কাৰ মানে নিন্দা। সংকল্প মানে প্ৰতীক্ষা। মণ্ডপ মানে দেৱতাৰ ঘৰ। দৰদী মানে মৰমীয়াল। কাৰ্যটোত চোৱা, তোমালোকৰ বিদ্যালয়ত পালন কৰা যিকোনো এটা উৎসৱৰ বিষয় বা দিৱসৰ বিষয়ে চমুকৈ লিখা। তোমালোকে ইয়াত 4টা পইণ্ট দিয়া। যিহেতু তোমালোকৰ ঠাই কম, সেইকাৰণে 4টা পইণ্ট দিলে তোমালোকে এই হৈ যাব। তোমালোকে স্ক্ৰীনশ্বটো মাৰি ল'ব পাৰা। মোৰ সৰু ভাইটিয়ে লিখিছে, তোমালোকে লিখি লোৱা। 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। ছেকেণ্ড লাইন লিখিবা, স্বাধীনতা দিৱসৰ দিনা আমি পতাকা উত্তোলন কৰোঁ। 1947 চনত 15 আগষ্টৰ দিনা আমাৰ ভাৰতবৰ্ষ স্বাধীন হৈছিল। 4 নম্বৰ লাইন লিখিবা, 15 আগষ্টৰ দিনা আমাৰ স্কুলত খেল ধেমালি পতা হয়। এতিয়া আহা নেক্সট, কাৰ্য নং 3 আহা। মই ওলাই লৈছোঁ। কাৰ্য 3 আহা। তোমালোকে ডাইৰেক্ট স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা, আৰু মই কৈ দিছোঁ তোমালোকক শুনি লোৱা। ইয়াত চোৱা, কাৰ্য 3 তলত দিয়া ভাঙনিবোৰ যুক্তাক্ষৰ গঠন কৰা আৰু প্ৰতিটো যুক্তাক্ষৰেৰে 2টাকৈ শব্দ গঠন কৰা। প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। বেছিকৈ বাক্য ৰচনা কৰিব কোৱা নাই, মাত্ৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰিব দিছে। তোমালোকে চোৱা, 2টাকৈ শব্দ গঠন কৰা আৰু প্ৰত্যেকটোৰে একোটাকৈ 2টাকৈ লিখিব লাগিব বাক্য ৰচনা। গম পাইছা? ইয়াতে চোৱা, মধ্যাহ্ন খ যোগ ঠ, মধ্যাহ্ন খ ঠ স্থ, এইটো লিখি আছে। তোমালোকে উদাহৰণ দিয়া আছে, এইটো লাইন তোমালোকে নিজেই লিখি ল'বা। প যোগ ত, পঁইতপ্ত, সপ্তম। মই সপ্তম শ্ৰেণীত। পঁইত আৰু এবাৰ দিয়া।
ইয়াত লিখিব পাৰা প্ৰাপ্ত মানে ৰহিম এজন প্ৰাপ্ত বয়স্ক ল'ৰা ইয়াত যোনটো হয় কয় লিখিব পাৰা স্কুল মই 8 বজাত স্কুললৈ যাওঁ স্কেল নক্সা আঁকিবলৈ স্কেল ব্যৱহাৰ কৰা হয় সযোগ থ হয়থস্থ অৰ্থাৎ স্থিতি একটা শব্দ লিখিবা উপস্থিতি এটা শব্দ লিখিবা ৰহিমৰ কোনো স্থিতি নাই উপস্থিতি আজি ছাত্ৰৰ উপস্থিতি কম পাইছা 9 যোগ 10 যোগ 9 দয়ৰ ফলা এইটো দি কি কিবা এইটো দি বহুত শব্দ লিখিব পাৰা চন্দ্ৰ ইন্দ্ৰ চন্দ্ৰ দি এটা বাক্য ৰচনা কৰা চন্দ্ৰ এটা নক্ষত্ৰ ইন্দ্ৰ কি ইন্দ্ৰ হবাত ফেচাৰ কুঁৱলী এইটো তো তোমালোকে আগৰ পৰাই জানা সেইকাৰণে লিখিবা 10 যোগ 10 হয় কি আছে কোৱাচোন ইয়াত লিখিছে তোমাৰ ৰান্ধনী মানে কি আমাৰ ৰান্ধনীজনী ভাল এইটো বাক্য ৰচনা কৰিবা দুগ্ধ ইয়াত চোৱা দুগ্ধ লিখিবা দুগ্ধৰ পৰা কি কৰা হয় দুগ্ধৰ পৰা ঘিউ তৈয়াৰ কৰা হয় নেক্সটত আহা তোমালোকে ক যোগ ৰ কয়ৰ ফলক ক্ৰ ইয়াত চক্ৰ বক্ৰ ইয়াত লিখিব পাৰা ৰাজনৈতিক চক্ৰত কেতিয়াও নপৰিবা বাক্য ৰচনা হ'ল আৰু এটা লিখিব পাৰা বক্ৰ আমি খোজ কৰা আলিটো বক্ৰ আকৃতি 9 যোগ 10 যোগ 9 দয় হুঁচকাৰ বন্ধু বিপদৰ বন্ধুৱে প্ৰকৃত বন্ধু এইটো চোৱা আৰু এটা লিখিব লাগিব 9 দয় হুঁচকাৰ দি সন্ধু এটা ভাল খেলুৱৈ এইটো হ'ব তোমালোকে যিটো ইচ্ছা সেইটো লিখিবা অৰ্থাৎ সন্ধু এজন ভাল ল'ৰা এইটো লিখিব পাৰা সন্ধু 9 দয় হুঁচকাৰ ইয়াত দন্ত হ দিবা আৰু 9 দয় হুঁচকাৰ দিবা সন্ধু এজন ভাল ল'ৰা অৰ্থাৎ এইটো লিখিব পাৰা সন্ধু এজন ভাল খেলুৱৈ কাৰ্য ফৰত মন পেলোৱা ফৰত কি কৈছে তোমালোকে চোৱা মই ভাত খাই বিদ্যালয়লৈ যাম উপৰোক্ত বাক্য দুটালৈ মন কৰা প্ৰথম বাক্যটো খালো পত্ৰ বাক্যটোৰ কৰ্তাৰ কাৰ্য সম্পূৰ্ণ বুজি তেনেদৰে দ্বিতীয় বাক্যটোৰ খাই পদ কৰ্তাৰ কাৰ্য উদ্দেশ্য ব্যাখ্যা কৰিছে ইয়াত আৰু তোমালোকৰ ডাইৰেক্ট আহা এইখিনি তোমালোকে পঢ়ি ল'বা ইয়াত ক নম্বৰ দি আছে জগত আৰু শহীদুল আহিলে আমি খেলিবলৈ যাম উদাহৰণ আছে কি তাৰ বাবে মোৰ যোৱাত দেৰি হ'ল দুৰ্বা যোৱাতে মই আহিলোঁ ৰহিম আহিলে মই যাম এইটো লিখিবা দেউতাই ভাত খাই গুৱাহাটীলৈ যাব তেওঁ ভাত খাই স্কুললৈ যাব এইটো লিখিবা হা মানসী ঘৰলৈ গ'লে মই যাম হৰি স্কুললৈ গ'লে মই বজাৰলৈ যাম এইটো লিখিবা স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা আৰু তোমালোকে নিজে লিখিব পাৰা মই কৈ দিছোঁ এইটো শুনি লোৱা তুমি চাহ নাখালে ময়ো নাখাওঁ মায়ে চাহ নাখালে দেউতাই নাখায় এনেকৈ মিল থকা শব্দ চেণ্টেঞ্চ বনাব দিছোঁ তোমালোকে কথা দিলে মই আহিম তেওঁ মোক ধান দিলে মই তাক টকা দিম মানে মিল থকা বুজি পাইছা তোমালোকে এতিয়া তোমালোকৰ কি হ'ল জানা মানে অসমীয়াৰ সপ্তম শ্ৰেণীৰ অসমীয়াৰ পাঠ্য 6 সমলৰ শেষ হ'ল যদি মোৰ নতুন ভিডিঅ' পাবলৈ বিচৰা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নতুন এটা ভিডিঅ'ত তোমালোকক লগ পাম যদি ক'ৰবাত নুবুজা আছা তেনেহ'লে মোক কমেণ্ট বক্সত সুধিব পাৰা থেংক ইউ ৱেলকাম